বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে কিমান তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰ হৈছে এপ্ৰিলৰ 7 তাৰিখে নেক্সট কোৱেশ্চন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস প্ৰতি বছৰে কিমান তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰ হৈছে ফেব্ৰুৱাৰীৰ 28 তাৰিখে নেক্সট কোৱেশ্চন প্ৰজাতিৰ উৎপত্তি কাৰ দ্বাৰা লিখা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে চাৰ্লছ ডাৰউইন নেক্সট কোৱেশ্চন গিৰসিংহ প্ৰকল্প কোন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে গুজৰাটত নেক্সট কোৱেশ্চন WWF ৰ অৰ্থ কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিশ্ব বন্যপ্ৰাণী পুঞ্জি নেক্সট কোৱেশ্চন পৰিৱেশ তন্ত্ৰত শক্তিৰ মুখ্য উৎস কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে সূৰ্যৰ পোহৰ নেক্সট কোৱেশ্চন বিশ্বত বায়ু প্ৰদূষণৰ সৰ্বাধিক উৎস কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অটোমোবাইল নেক্সট কোৱেশ্চন সুনামিৰ কাৰণ কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে সাগৰৰ তলৰ ভূমিকম্প নেক্সট কোৱেশ্চন আৱাসিক এলেকাত দিন আৰু নিশাৰ সময়ত অনুমোদিত শব্দ স্তৰ কিমান ইয়াৰ শুদ্ধ উত্তৰ হৈছে 55 ৰ পৰা 45 dB নেক্সট কোৱেশ্চন ঔদ্যোগিক এলেকাত দিন আৰু নিশাৰ সময়ত অনুমোদিত শব্দৰ স্তৰ কিমান ইয়াৰ শুদ্ধ উত্তৰ হৈছে 75 ৰ পৰা 70 dB নেক্সট কোৱেশ্চন নিম্নলিখিত কোনটো পানী প্ৰদূষণৰ বাবে দায়বদ্ধ ইয়াৰ শুদ্ধ উত্তৰ হৈছে উপৰোক্ত সকলোবোৰ অৰ্থাৎ হাইড্ৰকাৰ্বন গধুৰ ধাতু জন্তুৰ আৱৰ্জনা এই তিনিওটা নেক্সট কোৱেশ্চন বায়ুমণ্ডলত নাইট্ৰজেনৰ শতাংশ কিমান ইয়াৰ শুদ্ধ উত্তৰ হৈছে 78% নেক্সট কোৱেশ্চন ষ্ট্ৰেটোস্ফিয়াৰত ওজনৰ হ্ৰাসৰ ফলত কি হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছালৰ কৰ্কট ৰোগ হয় নেক্সট কোৱেশ্চন প্ৰথম সেউজ বিপ্লৱ আৰম্ভ কিমান চনত হৈছিলে প্ৰথম সেউজ বিপ্লৱ কিমান চনত আৰম্ভ কৰা হৈছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1960 চনত নেক্সট কোৱেশ্চন পানীৰ প্ৰাথমিক উৎস কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে বৰষুণৰ পানী নেক্সট কোৱেশ্চন কি পৰীক্ষা কৰি পানী প্ৰদূষণ চিনাক্ত কৰিব পাৰি ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক আৰু খ দুয়োটা অৰ্থাৎ pH স্তৰ আৰু জৈৱিক অক্সিজেনৰ চাহিদা
নেক্সট কুৱেশ্যন, এজন মানুহে দিনত কিমান বাৰ উশাহ লয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 22,000 বাৰ। নেক্সট কুৱেশ্যন, মিনামাতা হৈছে কিহৰ উপস্থিতিৰ বাবে পানী প্ৰদূষণৰ ফলত হোৱা এক ৰোগ? মিনামাতা হৈছে কিহৰ উপস্থিতিৰ বাবে পানী প্ৰদূষণৰ ফলত হোৱা এক ৰোগ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মিথাইল পাৰা। নেক্সট কুৱেশ্যন, চিগাৰেট ধূমপানৰ ফলত ডেছ গেছ নিৰ্গত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাৰ্বন মনক্সাইড। নেক্সট কুৱেশ্যন, চিগাৰেট লাইটাৰত ইন্ধন হিচাপে কোনটো গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিউটেন। নেক্সট কুৱেশ্যন, ওজন হৈছে ডেছ পৰমাণুৰ সৈতে অক্সিজেনৰ এক প্ৰকাৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 3, অৰ্থাৎ ওজন হৈছে 3 পৰমাণুৰ সৈতে অক্সিজেনৰ এক প্ৰকাৰ। নেক্সট কুৱেশ্যন, সূৰ্যৰ পৰা অহা ক্ষতিকাৰক অতি বেঙুনীয়া বিকিৰণৰ 99% কিহৰ দ্বাৰা প্ৰতিৰোধ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ওজন স্তৰ। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলৰ দ্বিতীয় স্তৰটোক কি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ষ্ট্ৰেটোস্ফিয়াৰ। নেক্সট কুৱেশ্যন, পলিঅ' ভেকচিন কাৰ দ্বাৰা বিকশিত কৰা হৈছিল? পলিঅ' ভেকচিন কাৰ দ্বাৰা বিকশিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জোনাছ চালক। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো ৰোগ সালমোনেলা টাইফি বেক্টেৰিয়াৰ দ্বাৰা হয়? কুৱেশ্যনটো আকৌ পঢ়ি দিছোঁ, নিম্নলিখিত কোনটো ৰোগ সালমোনেলা টাইফি বেক্টেৰিয়াৰ দ্বাৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে টাইফয়েড। নেক্সট কুৱেশ্যন, কোনটো মাইকী মহৰ ফলত মেলেৰিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এন'ফিলিছ মহ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো সংক্ৰামিত ৰোগ ভাইৰাছৰ ফলত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পলিঅ'। নেক্সট কুৱেশ্যন, ভিটামিন চিৰ ৰাসায়নিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এস্কৰ্বিক এচিড। নেক্সট কুৱেশ্যন, হেপাটাইটিছ বিয়ে শৰীৰৰ কোনটো অংশ প্ৰভাৱিত কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে যকৃত, অৰ্থাৎ লিভাৰ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত নদী কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে গংগা নদী। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত ইমানেই। নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ লৈ আহিম। Thank you so much for watching this video. Have a nice day.